Welcome to my channel Doli vlog. रंग सारे गुलाबी चुनरिया रे मोहे मारे नजरिया सावरिया रे मोहे मारे আমি গৈ আছোঁ নাহৰকটীয়ালৈ। নাহৰকটীয়াৰ দিহিং ভেলী ৰিজৰ্টলৈ গৈ আছোঁ। এখন দিচাং নদী আৰু তাত গৈ আমি কি কৰোঁ আপোনালোকে চাই থাকক। যিহেতুকে মোৰ গাটো বৰ বেছি ভাল নহয়, চৰ্দি আৰু কাহ হৈ আছে, তথাপিও যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। আমি পাই গ'লোহি য়েছক। ইমানতে ধুনীয়া, মানে তাত পৰিৱেশটো বহুত ধুনীয়া, ভাষাৰে ক'ব নোৱাৰা এটা ধুনীয়া পৰিৱেশ। তাত মানে কি ক'ম, কেমেৰাত ইমান ভালকৈ স্পষ্টকৈ দেখা নাই পোৱা, তথাপিও মানে তাত মোৰ মনটো মানে ইমান মানে কি ক'ম, আপোনালোকে চাই থাকক। এইবিলাক সৰু জোলনা, মই জোলনা বুলিয়ে কওঁ, জোলনা দুখন আমি খেলিলোঁ, বহুত ফূৰ্তি কৰিলোঁ। আৰু এফালে চক, এইফালে ধুনীয়াকৈ এইফালে উঠিব পৰাকৈ দিছে ওপৰত। এইফালে সৰু ঘৰ, তম্বু টাইপতে মানে বনাইছে আৰু যাতে মানুহ আহিলে থাকি যোৱাকৈও, যদি মানুহ আহে কেতিয়াবা থাকি যাবও পাৰে, মানে ৰাতি পাৰ্টি কৰিবও পাৰে। আৰু এইবিলাক কিমান ধুনীয়া পৰিৱেশ। মোৰ যিহেতুকে গাটো ভাল নাছিলে, ইমান ভালকৈ দেখাব পৰা নাই, তথাপিও দেখাবলৈ চেষ্টা কৰি আছোঁ ভালকৈ। এইফালে দেখিছে নহয় আপোনালোকে ধুনীয়াকৈ। এইফালে সৰু এফালে আকৌ এটা ঘৰ মানে কি আৰু মানে ইয়াত বালি নদী কিনাৰততো বালি থাকিবই ন। এবাৰ গোটেই দেখাই দিছোঁ। যিহেতুকে আমি ঘৰ পাওঁতে আন্ধাৰ হ'ল, তাত ফূৰ্তি কৰাবিলাক চব, এইবিলাক আমি তাত নাচিলোঁ, খুব ফূৰ্তি কৰিলোঁ, বহুত ভাল লাগিলে। আপোনালোকে যদি যাব খোজে তেনেহ'লে যাব পাৰে তালৈ, বহুত মানে এটা ধুনীয়া পৰিৱেশ। এই চব মোৰ ফ্ৰেণ্ডজনী আৰু মই পূৰা নাছিলোঁ, বহুত ভাল লাগিলে। কম মই বাৰু বিশেষকৈ নাচিব নাজানো, তাই কিন্তু বহুত ধুনীয়া নাচিল। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।